নমস্কাৰ ডেইলি নিউজ আসামৰ প্ৰতিগৰাকী দৰ্শকক মই মনিষে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ ৰূপহীৰ পৰা লাওখোৱা যোৱাৰ পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা AS02P2400 নম্বৰৰ গাড়ীখন ৰাস্তাৰ পৰা চিটিকি প্ৰচণ্ড গাঁত এটাত পৰে যদিও গাড়ীৰ ভিতৰত থকা 6জন মানুহ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক লগে লগে ৰূপহী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পিছত ৰূপহী থানাৰ আৰক্ষী আহি গাড়ীখন উদ্ধাৰ কৰি লৈ যায় এই ঠাইডোখৰত প্ৰায়ে এক্সিডেণ্ট হৈ থাকে দুদিন আগতেও এজন বাইক আৰক্ষীয়ে এজনী বৃদ্ধ মহিলাক খুন্দা মাৰে আৰু মহিলাজনী থিতাতে মৃত্যু হয় সেয়ে এই ঠাইডোখৰ দুৰ্ঘটনা সংঘটি এলেকা বুলি বৰ্ড লগোৱাৰ প্ৰয়োজন বুলি স্থানীয় ৰাইজে কয় ৰূপহীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট ডেইলি নিউজ আসাম।